স্কুলৰ পৰা আহি পালোহি। এতিয়া প্ৰায় 1টা বাজিছেগৈ। আহি চাহ একাপ খালোঁ, অলপ ৰেষ্ট লৈ ভাবিলোঁ এতিয়া মই এটা ৰেচিপি বনাম, গতিকে ব্লগটো আৰম্ভ কৰি দিওঁ এতিয়াৰ পৰা বুলি আহিলোঁ বাৰীলৈ। বাৰীৰ পৰিৱেশ দেখুৱাই লগতে ভিডিঅ'ও কৰিম আৰু বাৰীৰ পৰিৱেশো দেখুৱাম বুলি বাৰীলৈ আহিলোঁ পিছফাললৈ, গতিকে চাই থাকক। হাই গাইজ, স্বাগতম জনাইছোঁ লাভলি কিটচেনৰ নতুন এটা ভিডিঅ'লৈ। আজি মই বাঁহৰ গাজ আনিছোঁ, এটা ৰেচিপি বনাম। মচুৰ দালি আৰু বুট দালি, লগতে আছে কঁঠাল গুটি, সকলোবোৰ মই ৰেডি কৰি লৈছোঁ। এতিয়া ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। লগতে আজি মই পিছফালে আম গছৰ তলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আম লাগি আছে এতিয়া, একেবাৰে শেষ ছিজন আৰু এইয়া আমবোৰ কেইজোপামান পকিলে, আম ছিঙি খালোঁ আৰু এতিয়া কেইটামান আৰু পিছতীয়া আম দুজোপা আছেগৈ গছত কেইটামান আম। এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। পিছতীয়া আম যে আমাৰ বাৰীত আছে, সেইবাবে আজি ভিডিঅ'টো আম গছৰ তলৰ পৰা আৰম্ভ কৰি দিলোঁ। গতিকে চাই থাকক বাঁহৰ গাজৰ ৰেচিপি। আৰু লগতে আজি কেইদিনমানৰ আগতে আলহী আহিছিল, মোৰ লগৰে অংগনবাড়ী ৱৰ্কাৰ এগৰাকী। তেওঁলোকে আহি আমাৰ ঘৰত ভাত খাওঁতে মই ভিডিঅ' কৰি ৰাখিছিলোঁ অলপ। সেই ভিডিঅ'টো এই ভিডিঅ'টোৰ লগতে এড কৰিম, দুদিনৰ ভিডিঅ' এড কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইয়া একেবাৰে তলতে লাগিছে, আমজোপাও বহুত বেছি ডাঙৰ গছ নহয়। বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। আম শেষ ছিজনৰ আম ওপৰলৈও আছে, লগতে তাৰ ওপৰত আছে ৰবাব টেঙাৰ গছ, ৰবাব টেঙা লাগি আছে। আম ৰ'দ পৰি আছে যে, বেলিটো পোহৰটোৰ কাৰণে অলপ ঝিলমিলাই গৈছে ভিডিঅ'টো। আম গছৰ লগতে ৰবাব টেঙাৰ গছ, এইফালে ৰবাব টেঙাও লাগি আছে। এজোপা ৰবাব টেঙাও বহুত পিছতীয়া, একেবাৰে শেষ ছিজনত খাব পাৰি। বহুত লাগি আছে, ওপৰলৈ আছে। এইফালে লাগি আছে গোলনেমু। আম দেখুৱাৰ লগতে গোলনেমুকেইটাও দেখুৱাই দিছোঁ। ডাঙৰে গছজোপা, নতুন গছ, যোৱা বছৰ লাগিছিলে ন। এয়া এটা খাব লাগে ন, খাবলৈ এটা ছিঙিছে হাজবেণ্ডে। এইফালে এটা ছিঙিলোঁ খাবলৈ, এটা ছিঙিলে খাবলৈ। খুব ভাল পায় বাৰীৰ বস্তু, দেখুৱাই ভাল লাগে, খাবলৈও ভাল লাগে। আমাৰ আৰু এখন বাৰী ৰেডি কৰি আছে, গুটি সিঁচিব আৰু। সেইখন নতুন বাৰী, দেখুৱাম বাৰু সেইখনো। গোলনেমু গছো দেখুৱাই দিলোঁ আপোনালোকক। বাৰীলৈ আহিলোঁ যেতিয়া আৰু লাগি থকা গোটেইকেইটা বস্তুৱে দেখুৱাই দিছোঁ। ভাল লাগে এনেকৈ থাকিলে, নহয় জানো। এইফালে কাজি নেমু লাগি আছে, কাজি নেমু। বেক কেমেৰা কৰি দেখুৱাই দিছোঁ কাজি নেমু। এইফালে পৰি আছে কাজি নেমু, কেইটামান ছিঙি লৈছোঁ, ভিতৰত গৈ দেখুৱাম। অমিতা লাগি আছে এইফালে। এইজোপা নাৰিকল গছ। এইফালে পানীৰ টেংকিৰ প'ষ্ট খুটাটোতে পাণ গছ এনেকৈ ৰুই দিছিলোঁ, পাণ হৈছেগৈ। হালধি খেতি, হালধি আমি এনেকৈ খেতি কৰি লোকেল হালধিয়ে খাওঁ। ইয়াৰ পৰা সেই তালৈকে এইবোৰ হালধি খেতি। বাগানৰ লগতে এইফালে কলবাৰী, এইফালে কলডিল, এইটো খাব পৰা কলডিল হয় ন, কল লাগি আছে।
মালভোগ কল, হালধি খেতি, এইফালে আমাৰ বাগান, সেয়া স্কুল বাগানৰ লগতে, এইফালে ঘৰ। বাৰীলৈ আহিলোঁ দুয়োজনে, এতিয়া ৰেচিপি বনাবলৈ আৰম্ভ কৰোঁগৈ। নিদো এইবোৰ পাণ, পাণ গছজোপা এনেকৈ তলতে লাগি আছে, মাজে সময়ে ছিঙি নি খাওঁ আৰু। এইফালে কল, হালধি আৰু কিবা কিবি লগোৱা হৈছে, এইখিনিও ভাবিলোঁ অলপ দেখুৱাই দিওঁ। এইফালেও নেমু লাগি আছে। বাৰীৰ পৰা আহি বাঁহৰ গাজটো চাফা কৰি ল'লোঁ আৰু এনেকৈ টুকুৰাকৈ কাটি ল'লোঁ। এই টুকুৰা মই সৰু সৰু চাইজত কাটি ল'ম, কাটি ভালদৰে ধুই ল'ম আৰু মই এখন কেৰাহীত বইল হ'বলৈ তুলি দিম আৰু বইল হোৱা পানীখিনি পেলাই দিম আৰু বাঁহৰ গাজখিনি উলিয়াই ল'ম। এইফালে মই কঁঠালগুটি তিয়াই ৰাখিছিলোঁ প্ৰায় আধা ঘণ্টা সময় আৰু চুৰি কটাৰীখনৰ সহায়তে মই কঁঠালগুটিকেইটা এনেকৈ ৰঙা বাকলিবোৰ পেলাই দিছোঁ আৰু কঁঠালগুটিকেইটা চফা কৰি লৈছোঁ। কঁঠালগুটি চফা কৰি ধুই ল'লোঁ। বাঁহৰ গাজখিনি বইল কৰা হৈ গ'ল, পানীখিনি পেলাই দিলোঁ আৰু এনেকৈ ৰেডি কৰি ল'লোঁ। মচুৰ দালি তিয়াই ৰাখিছিলোঁ প্ৰায় 10 মিনিট সময় আৰু বুট দালিও তিয়াই ৰাখিছিলোঁ প্ৰায় 10 মিনিট সময় আৰু এইফালে কঁঠালগুটিও ধুই ৰেডি কৰি ল'লোঁ। এখন থালিত মই জলকীয়া গুড়ি 1 চামুচ, হালধি গুড়ি 1 চামুচ, নিমখ 1 চামুচ, গৰম মছলা 1 চামুচ আৰু বহুত বেছি মছলা এড কৰা নাই। কেৰাহীখন তুলি দিছিলোঁ গৰম হ'বলৈ। কেৰাহীখন গৰম হৈ যোৱাত মই প্ৰায় 100 গ্ৰাম সৰিয়হৰ তেল এড কৰিলোঁ আৰু পিঁয়াজ এড কৰিলোঁ। পিঁয়াজ প্ৰায় ডাঙৰ চাইজৰ এটা সৰু সৰু টুকুৰাত কাটি লৈছিলোঁ। পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ পিছত আদা পেষ্ট 1 চামুচ, নহৰু পেষ্ট 1 চামুচ এড কৰি ভালদৰে ভাজি ল'লোঁ আৰু মছলাবোৰো মই লগতে হালধি, নিমখ, জলকীয়া গুড়ি সকলো এড কৰি দি ভালদৰে ভাজি লৈছোঁ আৰু 1 মিনিট সময়ৰ কাৰণে ঢাকোনেৰে ঢাকি ৰাখিম। 1 মিনিট সময়ৰ পিছত মই ঢাকোনখন খুলি চাইছোঁ, সকলোবোৰ ভজা হৈ গৈছে। এতিয়া ইয়াতে বুট দালিখিনি এড কৰিছোঁ আৰু মচুৰ দালি এড কৰিছোঁ, ভালদৰে মিক্স কৰি দিছোঁ। 1 মিনিট সময়ৰ কাৰণে ঢাকোনেৰে ঢাকি ৰাখিছোঁ। 1 মিনিট সময়ৰ পিছত ঢাকোনখন তুলি চাইছোঁ, এইখিনিও ভজা হৈ গৈছে। এতিয়া ইয়াতে কঁঠালগুটিকেইটা এড কৰিছোঁ আৰু কঁঠালগুটিকেইটা ভালদৰে মিহলি কৰি দিছোঁ। ঢাকোনেৰে ঢাকি ৰাখিম প্ৰায় 2 মিনিটমান সময়। তাৰপিছত আধা লিটাৰ পানী মই এড কৰিলোঁ। আধা লিটাৰ পানী প্ৰায় 10 মিনিট সময় উতলিবলৈ দিলোঁ। পানী দিয়া ভিডিঅ'টো কৰিবলৈ নহ'ল আৰু ভালদৰে সকলোবোৰ সিজি গ'ল। কঁঠালগুটি, বাঁহৰ গাজ, বুট দালি, মচুৰ দালি সকলোবোৰ ভালদৰে সিজি গ'ল আৰু খুব ধুনীয়া এটা ফ্লেভাৰ আহিছে। এনেকৈ কঁঠালগুটি ছিজনটো চলিয়ে আছে। কঁঠাল এতিয়া সকলোৱে খাইছে, নিশ্চয় সকলোৰে ঘৰত আছে কঁঠালগুটি। আপোনালোকেও এনেকৈ বাঁহৰ গাজ আনি খাই চাব আৰু খাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু মোৰ ৰেচিপি ৰেডি হৈ গ'ল। ইয়াৰ লগতে মই দুদিনমানৰ আগতে মোৰ লগৰ অংগনবাড়ী ৱৰ্কাৰৰ ফেমিলি এটা আহিছিল, তেওঁলোকে ভাত খোৱা ভিডিঅ' কৰি ৰাখিছিলোঁ, গতিকে এড কৰি দিছোঁ। লগতে ঈদত ফুৰিবলৈ আহিছে, আকৌ ভিডিঅ' নকৰিলে হে অঁ ল'ম আইফোন ল'ব লাগিব। জোচেফে পোলাও আৰু মাংস পূৰা দিছে আৰু বৌয়ে অলপ কমকৈ দিছে মানে। এই বৌ মানে হেৰি ডাইটত আছে, অংগনবাড়ী ৱৰ্কাৰ হয় যে, একেবাৰে একে ডিপাৰ্টমেণ্টৰে আৰু মোৰ লগৰ। আৰু এইফালে বৌৰ হাজবেণ্ড দাদা, তাৰপিছত বৌৰ ভণ্টি নিভা খানাটো দেখুৱাই দিওঁ। নিভা মানে নিৰামিষ, ডাইটত আছে। নেলাগে আমলেট, আলু ভাজি, দাদা পোলাও আৰু মাংস দিছে।
তেওঁলোক অহা ভিডিঅ'টো কৰি ৰাখিলোঁ, আপোনালোককো শ্বেয়াৰ কৰিলোঁ, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু আমাৰ ঘৰলৈ আহিছে যেতিয়া ভিডিঅ' কৰি ৰাখি ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। তেওঁলোকেও চাই ভাল পাব, কাৰণ মোৰ ভিডিঅ' তেওঁলোকে চাই থাকে। বাঁহৰ গাজ, মচুৰ দালি, বুট দালি, কঁঠাল গুটিৰে বনোৱা ৰেচিপিটো ৰেডি হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। যিসকল নতুন ভিউৱাৰ্ছ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেলটো অল কৰি দিব। পুনৰ লগ পাম এটা ধুনীয়া ভিডিঅ' লৈ। আজিলৈ বাই বাই।